দলং পানী নাই ন নদী নহয় নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ চৰাইদেউত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু যুৱ আই মাতৃ সমাৰোহলৈ। মই আগতে উজনি অসম যোৱা নাই, প্ৰথমবাৰৰ বাবে গৈছিলোঁ আৰু সঁচাকৈয়ে খুব এক সুন্দৰ অভিজ্ঞতা। তাৰে কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও ভাল পাব। সঁচাকৈ খুব ধুনীয়া অভিজ্ঞতা। তাৰ আধ্যাত্মিক বাতাবৰণে আমাৰ মনবোৰ সঁচাকৈয়ে পবিত্ৰ কৰি তুলিছিল। তাৰ ভকত বৈষ্ণৱসকলক ইমান অন্যান্য জিলাৰ পৰা অহা আই মাতৃ বা শিশু যুৱক যুৱতীসকলক দেখি মনবোৰ সঁচাকৈয়ে খুব ভাল লাগিছিল। কোনখন উপস্থিত থকাৰ কথা আছিল অসমৰ স্বাস্থ্যমন্ত্ৰী মহন্ত ছাৰ উপস্থিত হৈছে।